Hey guys, welcome back to my YouTube channel. মই কৃষ্ণে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি চাওক মই আপোনালোকলৈ লৈ আহিছোঁ এটা মেকাৰণি ৰেচিপি। তাৰ কাৰণে মই চুজি যিটো মেকাৰণি পায় সেইটো ইউজ কৰিলোঁ। অলপমান বন্ধাকবি মই দীঘল দীঘলকৈ কাটি ল'লোঁ, পিঁয়াজ দীঘলকৈ কাটি ল'লোঁ, অকণমান আদা নহৰু আৰু এটা কেঁচা জলকীয়া ল'লোঁ। পানীখিনি মই বইল কৰি তাতে মেকাৰণিখিনি 5 মিনিটৰ কাৰণে মই বইল কৰিলোঁ। ইনষ্ট্ৰাকশ্যন দিয়েই থাকে পেকেটটোৰ পিছফালে কিমান সময় বইল কৰি হোৱাৰ পাছত মই এইখিনি ঠাণ্ডা পানীৰে ধুই ল'লোঁ যাতে আঠা আঠা নহয়। আৰু বইল কৰোঁতে মনত ৰাখিব অকণমান ৰিফাইন দি দিব। এয়া মই অলপমান ৰিফাইন কেৰাহীত দি দিলোঁ। ৰিফাইনখিনি গৰম হোৱাৰ পাছতে প্ৰথমে মই আদা নহৰু দিলোঁ, তাৰপাছত মই এড কৰিলোঁ পিঁয়াজ, তাৰপাছত কেঁচা জলকীয়া আৰু এইখিনি অকণমান চটে কৰি ল'ম। ইয়াতে গল্ডেন ব্ৰাউন হোৱাৰ কোনো প্ৰশ্নই নুঠে, যিহেতুকে ফাষ্ট ফুড হয় ফাৰ্ষ্ট কুক কৰিব লাগে। সকলোবিলাক ফাৰ্ষ্ট কুক কৰি গ'লে হ'ল। ক্ৰাঞ্চিনেছটো ইয়াত থকা খুবেই প্ৰয়োজনীয় সেইবাবে। এতিয়া মই অকণমান নিমখ স্প্ৰিংকল কৰি দিলোঁ এইখিনি যিখিনি ভেজ আছে সেই ভেজখিনিৰ কাৰণে। তাৰপাছত লগতে মই এড কৰিলোঁ মেকাৰণি। যিহেতু মই মেকাৰণি বইল কৰোঁতে মেকাৰণি বহুতখিনি নিমখ দিছিলোঁ, বহুত পৰিমাণে নিমখ দিব লাগে, তেতিয়াহ'লে ধুই দিয়াৰ পাছতো নিমখটো বেলেঞ্চ হৈ থাকে। ইয়াত যিহেতু আমি চয়া চচ আৰু কেটচাপ ইউজ কৰিমেই, সেইকাৰণে নিমখটো অকণমান মনোযোগেৰে নিজৰ টেষ্ট অনুসৰি দিব, নহ'লে বেছি হৈ যাব পাৰে। এতিয়া মই গোটেইখিনি মিলাই দিলোঁ। ইয়াতে মই মছলা ইউজ কৰিছোঁ অকণমান চিকেন মছলা, কিয়নো এইটো মই দেশী ষ্টাইল মেকাৰণি বনাই আছোঁ, সেইকাৰণে অকণ চিকেন মছলা, অকণ মিক্স মছলা আছিলে, মিক্স ভাজি মছলা যিটো হয় সেইটো, আৰু অকণমান জিৰা, অকণমান চাট মছলা। সেইখিনিয়ে গোটেইখিনি চাট মছলাটো নিমখ থাকে, সেইকাৰণে মই নিমখৰ পৰিমাণটো বহুত কমাই দিছোঁ। এতিয়া মই প্লেটিং কৰিলোঁ ধুনীয়াকৈ এখন প্লেটত। খুব সোনকালে হোৱা এটা ৰেচিপি, খুব বেছি আপোনাৰ 10 মিনিটমান সময় লাগে। 10 মিনিটত আপোনাৰ যিটো জল্দি ভোক লাগে ন, আমাৰ একদম ৰখিব নোৱাৰা ছোটা মোটা ভোক, তাৰ কাৰণে এই ৰেচিপিটো খুব ইণ্টাৰেষ্টিং আৰু ইজি। আপোনালোকে এইটো ট্ৰাই কৰিব আৰু জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।